Welcome to my channel Salma's Simple Life. আজি মোৰ ফাৰ্ষ্ট ব্লগ আৰু এতিয়া ৰাতিপুৱা 6:30 বাজে। চ' আজি মই ব্লগ ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। বহুত দিন ভাবিছিলোঁ যে ব্লগটো ষ্টাৰ্ট কৰিম, বাট হৈ উঠা নাই, ট্ৰাই কৰা নাই যে পাৰিম নে নাই, কিন্তু আজি সাহস কৰি কিনে বনাবলৈ লৈছোঁ। আপোনালোকে মোক ছাপোৰ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে নিশ্চয় ভালে আছে, আপোনালোকৰ দোৱাত আমিও খুব ভালে আছোঁ। এতিয়া চাওক মই গোটেই দিনটো কি কৰোঁ কি নকৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজি ৰাতিপুৱা উঠি দেখা পালোঁ যে মোৰ গাৰ্ডেনৰ গছবিলাক ছাগলীয়ে খাই দিছে। চ' মনটো বেয়া হৈ গৈছে। এতিয়া আৰু কি কৰা যাব, বহুত যত্নকৈ ৰাখিছিলোঁ, কিন্তু গছবোৰ আৰু নহ'ল চাগে। আৰু ৰাতিপুৱা আজি মই ব্ৰেকফাষ্ট নবনাওঁ, মোৰ ঘৰ ইয়াতে, মাৰ ঘৰ। চ' তাতে ফোন কৰিছিলে, তাতে যাবলৈ গৈছে। এয়া দেখিবলৈ পাইছে, গৈ আছোঁ। কঁঠাল পকিছে, তো এইটো কঁঠাল খাবলৈ মাতিছিলে। এয়া চাফিন, এইটো মোৰ ল'ৰা হয়, তো সি খাই আছে জেক ফ্ৰুইট। আৰু এতিয়া মই আকৌ ঘৰত আহি গৈছোঁ। মই পটল এটা চাটনি বনাম, মই চব্জি বনাম, আৰু পটলৰ এটা চাটনি বনাম। তো আপোনালোকে চাই থাকক ৰেচিপিটো। চাওঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকিব। যিহেতু আমি দুজন মানুহ, চ' এইখিনি 5টামান পটল কাটি লৈছোঁ। এতিয়া মই এইখিনি ভালদৰে দি ল'ম। ইয়াতে মই অকণমান এতিয়া পানী দি দিছোঁ। এতিয়া মই কেৰাহীত বহাই দিছোঁ, গেছ অন কৰি দিছোঁ। অলপ টাইম হ'বলৈ দিম, পটলখিনি ভালদৰে উহাব লাগিব। চাই থাকক ভিডিঅ'টো আৰু শেষলৈ চাই থাকিব ৰেচিপিটো। যদি ভাল লাগে আপোনালোকে একবাৰ ট্ৰাই কৰি চাব। বইল হৈয়ে আহিছে, এতিয়া অলপ পিছত উঠাই ল'ম আৰু অকণমান হ'ব দিব লাগিব। মই পটলখিনি গ্ৰাইণ্ডাৰত লৈ কিনে গ্ৰাইণ্ড কৰি লৈছোঁ। এইখিনি দেখাবলৈ পাহৰিয়ে গ'লোঁ, গ্ৰাইণ্ড কৰা হৈ গ'ল। এইফালে মই ডাঠা শাকবিলাক ধুই লৈছোঁ, আৰু ইয়াৰ মই এটা ইউনিক ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াতে মই দেখিবলৈ পাইছে বেঙেনা লৈ লৈছোঁ, সৰু সৰুকৈ কাটি লৈছোঁ। এইখিনি মই শাকৰ কাৰণে শাক আৰু বেঙেনা দি বনাম, চাই থাকক। আৰু এতিয়া মই বেঙেনাখিনি ভাজি ল'ম। কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ, তো বেঙেনাখিনি দি দিম। লাহে লাহে হ'বলৈ দিম। এইফালে মই দালি বহাই দিছোঁ। বেঙেনাখিনি প্ৰায় ভাজা হৈ আহিছে। এতিয়া মই অকণমান নিমখ দি দিছোঁ। বেঙেনাখিনি ভাজা হৈ গৈছে, এতিয়া মই উঠাই ল'ম। এতিয়া মই সেই একেখন কেৰাহীতে অকণমান তেল দি দিছোঁ। অকণমান দিলে হৈ যাব। আৰু ইয়াতে পিঁয়াজ আৰু কেঁচা জলকীয়া, অকণমান নহৰু, দুটামান শুকান জলকীয়া দি দিছোঁ। এতিয়া মই শাকখিনি দি দিম। এতিয়া শাকখিনিত নিমখ দি দিছোঁ পৰিমাণ অনুযায়ী। হালধি গুড়ি অকণমান দি দিছোঁ। দেখিবলৈ পাইছে শাকখিনি হৈ আহিছে। এতিয়া মই বেঙেনাখিনি ভাজি ৰখা বেঙেনাখিনি দি দিছোঁ। ইয়াতে মই এতিয়া ধনিয়া গুড়ি আৰু জিৰা গুড়ি দি দিছোঁ। এয়া হৈয়ে আহিছে শাকখিনি। এতিয়া মই গেছৰ ফ্লেম অফ কৰি দিছোঁ। এইটো মোৰ ৰেচিপিটো হৈ গ'ল শাকৰ। তো আপোনালোকে একবাৰ ট্ৰাই কৰি চাবচোন, ভাল লাগে খাই। মই আগতে বনাই খাইছোঁ আৰু আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিলোঁ। এতিয়া মই গ্ৰাইণ্ড কৰা পটলখিনি, এতিয়া মই পটলৰ ৰেচিপিখিনি শ্বেয়াৰ কৰিম। তো গ্ৰাইণ্ড কৰা পটলখিনি এতিয়া মই কি কৰোঁ ভিডিঅ'টো চাওক।
কেৰাহী গৰম হ'বলৈ দিছোঁ। ইয়াতে এতিয়া মই অকণমান তেল দি দিম। তেলখিনি গৰম হৈ গৈছে, এতিয়া মই নহৰু দি দিছোঁ আৰু সৰু সৰুকৈ কাটি ৰাখিছোঁ পিঁয়াজ দিছোঁ। কেঁচা জলকীয়া আছে, কেঁচা জলকীয়া দি দিছোঁ। এতিয়া মই ইয়াতে শুকান জলকীয়া দি দিম, চিঙি দি দিছোঁ। আৰু এইটো আমি কালি জিৰা বুলি কওঁ, তো এইটো দি দিছোঁ। ইয়াতে মই এতিয়া নিমখ দি দিছোঁ, পৰিমাণ অনুযায়ী দি দিব আপোনালোকে, আৰু হালধি দি দিছোঁ। এতিয়া মই পটলখিনি দি দিছোঁ, গ্ৰাইণ্ড কৰা পটলখিনি। এয়া হৈ আছে, কোনো ধৰণৰ পানী এড নকৰিব। এতিয়া মই ধনিয়া আৰু জিৰা গুড়ি দি দিছোঁ। এয়া হৈ আছে লাহে লাহে। একচুৱেলি মোক ব্লগ বনাবৰ কাৰণে সকলোৱে মানা কৰি আছিলে, ক'লে যে তুমি কিয় ওপৰত ব্লগ বনাবা আৰু তোমাৰ ভিডিঅ'টো এনেই কোনে চাব, কি ইমান হেৰি থাকিব, চ' বনাব নালাগে। তথাপিও মই ষ্টাৰ্ট কৰিলোঁ, চাওঁ কি হয়। আপোনালোকে ছাপোৰ্ট কৰিব আৰু চেনেলটো যদি নতুন হয় ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ এণ্ড কমেণ্টো কৰিব যদি মোৰ কিবা ভুল হয়। এয়া দেখিবলৈ পাইছে, হৈ আহিছে মোৰ পটলৰ চাটনি। একচুৱেলি পটল মই সিমান এটা ভাল পোৱা নাই আগতে, চ' এইটো ৰেচিপি ট্ৰাই কৰাৰ পিছত মোৰ ভাল লাগিছে। আপোনালোকে ট্ৰাই কৰি চাব, ইজি হয় এণ্ড টেষ্টিও হয়। গৰম ভাতৰ লগত খাই বহুত ভাল লাগে। আপোনালোকে ট্ৰাই কৰি চাব, আৰু যদি ৰেচিপিটো ভাল লাগে আজিলৈ এইখিনিতে সামৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।